নমস্কাৰ অসমীয়া বোৱাৰী চেনেলটোলৈ পুনৰবাৰ মই আপোনালোকক স্বাগতম জনাইছোঁ। মই আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভালেই, মোৰো ভালেই আছোঁ। আজি কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ব'লকচোন পোনপ্ৰথমে আমি ৰান্ধনীশাললৈ যাওঁ। আজি বইল মাছৰ ৰেচিপি এটাকে বনাবলৈ লৈছোঁ। তাকে কেনেদৰেনো মই বনাইছোঁ আপোনালোকে চাবচোন। প্ৰথমতে মই পানীখিনি অলপ গৰম কৰি লৈছোঁ। তাত অলপ নিমখ দি দিছোঁ। তাৰপিছত পানীখিনি গৰম হোৱাৰ পিছত মই পিঁয়াজ জলকীয়া দি দিছোঁ। অলপমান গৰম হ'বলৈ দিম। তাৰপিছত মই আলু দি দিছোঁ। আলুখিনি সিজিবৰ বাবে ঢাকনখন লগাই দিছোঁ। তাৰপিছত অকণমান উতলিবলৈ দিছোঁ আলুখিনি সিজিবৰ বাবে। তাৰ পৰা বিলাহী দি দিছোঁ। বিলাহী দিয়াৰ পিছত মই মাছ দি দিছোঁ লাহে লাহে। মাছ দিয়াৰ পিছত মই অলপমান লৰাই দিছোঁ। আকৌ এবাৰ লৰাই দিছোঁ লাহে লাহে। অলপ সাৱধানে লৰাব লাগিব, নহ'লে মাছকেইডোখৰ ভাগি যোৱাত তাৰপিছত মই দি দিছোঁ আদা নহৰু আৰু ধনিয়া পাত পেষ্ট বনাই ৰাখিছিলোঁ, সেয়া দি দিছোঁ। তাৰপিছত আকৌ মই লৰাই দিছোঁ অলপ। পূৰা উতলিবলৈ দিছোঁ। আকৌ অকণমান মই লাহে লাহে লৰাই দিছোঁ। তাৰ পাছত মই অকণমান জালুকৰ গুড়ি দিছোঁ। আপোনালোকে যেনেদৰে দিব বিচাৰে দিব পাৰে, মই নামমাত্ৰহে দিছোঁ। তাৰ পাছত মই লৈছোঁ এয়া লাই শাকৰ পাত ভাঙি থৈছোঁ দিবৰ কাৰণে। এতিয়া মই ঢাকনখন লগাই দিছোঁ। আকৌ অলপমান লৰাই দিছোঁ। বিলাহীকেইডোখৰ অলপ অলপ লাহে লাহেকৈ মই ভাঙি দিছোঁ। তাৰ পাছত এতিয়া মই পূৰা উতলাৰ ওপৰত মই লাই শাকৰ পাতখিনি দি দিছোঁ।
লাই শাকৰ পাতখিনি দিয়াৰ পিছত মই এবাৰ লাহে লাহে লৰাই দিছোঁ। তাৰ পাছত মই পিঠাগুড়ি এচামুচ পানী অকণমানত গুলি দি দিছোঁ, যাতে জোলকণ অকণমান ডাঠ হয়। তাৰ বাবে আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, ইচ্ছা নকৰিলে নিদিলেও হ'ব। তাৰপিছত মই ভালকৈ লৰাই দিছোঁ। এইবাৰ অলপ উতলিবলৈ দিছোঁ। তাৰ পৰা মই গোলনেমুৰ টেঙা চেপি লৈছোঁ। গুটিকেইটা নিদিব, নহ'লে তিতা হ'ব। গোলনেমুৰ ৰস চেপি দি দিছোঁ। লাহে লাহে লৰাই থাকিব, কাৰণ পিঠা দিছিলোঁ, সেইটো কাৰণে হয়তো লাগি ধৰিবও পাৰে। সেইবাবে অলপ লাহে লাহেকৈ ঘনাই লৰাই থাকিব। এইবাৰ মই পূৰা উতলি থকাৰ অৱস্থাতে মান ধনিয়াৰ পাত ওপৰত দি দিছোঁ। পূৰা উতলিবলৈ দিব। উতলাৰ পাছত আঞ্জাকণ আপোনালোকে যদি ডাঠ কৰোঁ বুলি ভাবে, তেন্তে 5 মিনিটমান আপোনালোকে ঢাকন নিদিয়াকৈ ল' ফ্লেমত ৰখাই দিব। মোৰ ভিডিঅ'টো বনাওঁতে বা কওঁতে কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।